নমস্কাৰ সকলোকে। আজি আৰু চাওকচোন ৰবাব টেঙা পাৰিব আহিছোঁ। কালি খাই মানে হেঁপাহ নপলালে আৰু যিহেতু টেঙা আনিছোঁ, এতিয়া যোগাৰটো লাগিব। সেই কলপাত এপাত কাটি লৈ গ'লোঁ। গৈ পিনে চাওকচোন তাই কি মানে উৎপাত কৰি আছে। আৰু ইফালে টেঙাটো কাটি ল'লোঁ। আৰু কালি টেঙাটো মানে পূৰা বগা আছিলে, আজিটো কিন্তু বগা নহয়, ধুনীয়া ৰঙা। আৰু আজিটো পকিছে টেঙাটো, সেইটো কাৰণে তাই চাওকচোন মানে ভগাই দিওঁতে আধা খাই শেষ কৰিলে। আৰু এইপিনে এতিয়া হৈ গ'ল, এতিয়া পূৰা মানে খোৱাদ লাগি গৈছোঁ। আৰু মানে যিটোহে জলকীয়া দিছে, মই পূৰা মুখ মেলি দিছোঁ। মানে খাই লৈ মানে দুয়োটা দোকানত আহিলোঁ। আজি দুটা দোকানী আমি এইটো বিক্ৰী কৰিম। প্ৰাইচটো হৈছে 1,09,99 টকা। আৰু মোৰ প্ৰাইচটো হৈছে মই কম দামী মাল মাত্ৰ 10,000 টকা। আজি মই নতুনকৈ ওলাইছোঁ মানে অলপ বেছি কাষ্টমাৰটো নতুনকৈ আহিছে ৰাখোঁ আমাৰ চুলিগিলা লাম্বা নহয় আপোনালোকে কি জানে ক'ব দেই। চুলি কেনেকৈ লাম্বা জানে তেতিয়াহ'লে আমাক জনাব দেই। আমাৰ কাৰণ চুলিখিনি আমাৰ একেবাৰে লাম্বা নহয় আৰু বহুত চুটি 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 ল'ৰাবিলাক পচন্দ নকৰে। চুলি লাম্বা হ'লে ভাল লাগে বুলি কয় মানুহ। মই মানুহটো চুটি, এই মস্ত লাম্বা, বুটা বুটি চাবি দিয়া এয়া বুটি আৰু কি বুটা লম্বু আৰু বুটি বুটি মিলে লম্বু আৰু কি কাষ্টমাৰ নাই, আমি ইয়াতে হাল্লা কৰি আছোঁ দেই। কাষ্টমাৰ এটা হোৱা নাই। বাই বাই গুড নাইট।